তো গাইজ আকৌ এটা নতুন ভিডিঅ' লৈ আমি আহি গ'লোঁ। বাকী নিউটন ভাই গাড়ী পাৰ কৰি আছে, আমি এতিয়া যাম গাইজ খৈৰা বাৰী। তো আপোনালোকে লাষ্ট ভিডিঅ'টোত চাইছে কিজানি, মই কোৱা নাছিলোঁ ক'ত যাম, কিন্তু এতিয়া আমি খৈৰা বাৰী যাইছোঁ। তাতে যাই কি হৈছে, ক'ত কেনেকৈ পূজা বাকী দেখাইছোঁ বঢ়িয়াকৈ। আজি অলপ দূৰ হ'ব গাইছে, কিন্তু অলপ সোনকালে ওলালোঁ। এই 3:40 হ'ল, অলপ সোনকালে ওলালোঁ যাতে কেমেৰা কোৱালিটি ভালে থাকে। আৰু লগতে গাইজ এটা কথা কৈ দিওঁ, তাত আজি হ'ল লাষ্ট পূজা, বুধবাৰ। আজিৰ পৰা পূজা শেষ হয়, মানে আজি তাতে মূৰ্তি উঠাবতো, তো গতিকে আমি হ'ল কাৰণে ওলাইছোঁ। কাৰণ হ'ল মূৰ্তি উঠাটো দেখাব পাৰিলে ভাল আছিল, কিন্তু আমি এই মূৰ্তি উঠা টাইমলৈকে যাই পাওঁ নাযাব ঠিক নাই। পূজা দেখাম, পূজাটো দেখাই ল'ম। যদি মূৰ্তি উঠা নাযায় যাই পেলাইতো দেখামেই, এইটো একো নাই। কিন্তু তাতে যাই পেলাই ধুনীয়াকৈ দেখাইছোঁ পূজা ক'ত কেনেকৈ হৈছে, মণ্ডপ চণ্ডপ ধুনীয়াকৈ দেখাইছোঁ। আমিও দেখা নাই, গতিকে মোৰ হ'লে দুখ দে যে কিয় বছৰৰ মূৰত পূজা আহিল, 4 দিন শেষে হ'ল, মই গাৰুলৈ কান্দিম গাইছ। তো গাইজ বলক বঢ়িয়াকৈ যাওঁ। दिल तो उड़ा रे आसमां में बादलों के संग, ये तो मचल मचल के गा रहा है सुंदरी सी धुन। बदमाश दिल तो ठग है बड़ा, बदमाश दिल यूं तुझसे जुड़ा, बदमाश दिल मेरे सुने न जिद पे आया, बदमाश दिल मेरे सुने न जिद पे आया, बदमाश दिल तो তো গাইজ আমি সেই 4 চকটো আহি পালোঁ। মানে আমি চিধাকৈ হিৰিম্বাত গৈছিলোঁ, আপোনালোকৰ মনত আছে কিজানি। বাকী এইফালে দৰং যায়, আজি আমি লেফ্ট ল'ম খৈৰাবাৰী। তো বঢ়িয়াকৈ এইফালে আমি হিৰিম্বা গৈছিলোঁ, আপোনালোকৰ মনত আছে। আমাৰ যদি হিৰিম্বা ভিডিঅ' চাইছে, চোৱা নাই আজি চাই লওক গাইজ। খৈৰাবাৰীত আহিলে আমাৰ বিখ্যাত কামলেশ্বৰ দেৱালয় পাওঁ, আৰু বেলেগ ৰাস্তাও আছে, বেলেগ ৰাস্তাও আছে যোৱা। কিন্তু আমি যোনফালে আহিছোঁ হিৰিম্বা যোৱা, সেইফালে 4 ৰাস্তা হেৰি সেয়াৰে আহিলে ইয়াৰ কামলেশ্বৰ পায়। আমি গাইছ এদিনাখন ধুনীয়াকৈ কামলেশ্বৰ আহি আপোনালোকক বঢ়িয়া ডিটেইলছত দেখাম। আমি ভাবিছিলোঁ আহিম বুলি, কিন্তু অহা হোৱা নাই। কিন্তু আহিম 2 দিনৰ ভিতৰতে এয়া কামলেশ্বৰ। বাকী মানুহ এতিয়া নাই, বঢ়িয়া যাইছোঁ। বাকী যাই দেখাইছোঁ আগত। तेरी बाहों में मिली ऐसी राहत सी, मुझे हो गई जाने जहां तेरी आदत सी मुझे। তো গাইছ এইখনে আমাৰ ব্ৰিটিছ জমানা গাড়ী, তামাম পইচা ভালো চিনে কিবা এটা। তো ফাইনেলি গাইছ আমি খৈৰাবাৰী আহি পালোঁ। আধা ঘণ্টা হৈ গ'ল, আধা ঘণ্টা লাগিছে আহোঁতে। বাকী বঢ়িয়াকৈ যাইছোঁ, ইয়াৰ ভিতৰত গোটাই দেখাইছোঁ ৰ। ইয়াতে বহুত পূজা হৈছে বোলে গাইছ, পূজা হৈছে বোলে, 4-5খন জেগাত পূজা হৈছে। তো গাইছ আজি লাষ্ট বিজয় দশমী, বাহিৰত আজি ক'ত দশেৰা হ'ব? তো হেৰি তোমাৰ কি কয়, উত্তৰ প্ৰদেশৰ আজি দশেৰা, গতিকে ইয়াত দশেৰাটো ক'ত হ'ব? গতিকে বিজয় দশমী হ'ব। তো গাইছ আগতে আমি ইয়াৰ মূৰ্তি ওলোৱাবোৰ দেখাই লওঁ, তাৰপিছত লাহেকৈ এণ্ট্ৰি মাৰিম। আগতে বাহিৰত ধুনীয়াকৈ ওলোৱাখিনি দেখাই লওঁ আৰু। তো গাইছ ইয়াতে গাড়ী আনিব নিদিয়ে, কিন্তু ইহঁতে গাড়ী লৈ গৈছেচোন, আমি ঠগ খালোঁ নেকি? আগত 10টা লাগিছে, এচাই আছে আগত, আগত এচাইজন আছে, চাই লওক এইজন এচাই। তো গাইছ এইবিলাক বেলুন, সৰুতে বহুত কান্দিলোঁ, এতিয়া আৰু বেলুন লোৱাৰ টাইম নাই, আপেল লোৱাৰ টাইম। বহুত কষ্ট কৰি আছে, চলাম। তো গাইছ এইজন হাবিলদাৰ চশমা মাৰি চাই আছে আমাৰ ফালে, টাউনৰ লেভেল এই চশমা মাৰিছে গাইছ।
guys. Guys, bomb ডাঙৰটা কেছ হৈ গ'ল মানে ল'ৰা এটাই মানে অলপ কিবা বদমাচি কৰিছিল আহি গ'ল পুলিচৰ এছআইজন আহি গাইছ বেয়া দিলে গাইছ একদম মাৰি মাৰি থানালৈ লৈ গ'ল আপোনাক ভিডিঅ'টো দেখালোঁ আগতে যি কোব যে কেইটামান লাঠি দিছে গাইছ আমি এতিয়া আকৌ ৰুমৰ মানে মন্দিৰৰ ভিতৰত সোমোৱাই নাই কেছটো চাই থাকোঁতে এতিয়া মানে মন্দিৰৰ ভিতৰত সোমাই শুনি দেখাইছোঁ ৰ কেনেকুৱা পৰিস্থিতিৰ ভিতৰত এইটো মেইন গেট গাইছ আমি ভিতৰত এণ্ট্ৰি কৰিছোঁ বেছি বহল নহয় গাইছ এৰিয়া আমাৰ গড়চৰতকৈ সৰু নাওতাতকৈ তো ক'ব নালাগে গাইছ নাওতা ভিডিঅ' চাই যে গমেই পাব দোকানো নাই জিলাপি দোকান গাইছ আৰু ফাষ্টফুডৰ দোকান ইয়াত নাই বাহিৰতে চব মন্দিৰৰ ভিতৰত বেছি নাই এইফালে অলপ মণিহাৰৰ দোকান আছে বঢ়িয়াকৈ দেখাই দিওঁ চাই থাকক ঐ ভিতৰত অলপ বহল আছে কিন্তু গাইছ এয়া যাইছোঁ ৰ গাইছ তো ফাইনেলি গণেশক ৰাখিলে কিয় বা ৰাখিলে গণেশকে ৰাখিছে দুৰ্গা পূজাত মন্দিৰটো দেখা মূৰ্তিটো দেখা নাই ভিতৰত এয়া নাপাওঁ না অ' লৈ গ'ল গাইছে এইমাত্ৰ লৈ গ'ল গণেশক থৈ গ'ল মই ক'ব পৰা নাই গণেশৰ লগত কি কানেকশ্যন গণেশক থৈ দিছে গাইছ বাকী আপুনি বাকীকেইটাক লৈ গ'ল আপুনি দেখাই পেলাই দুৰ্গা গোসাঁনীক বাকী বেছি বহল নহয় এৰিয়াটো তথাপিও বেয়া লগা নাই গাইছ পুলিচ কেছটো ভাল লাগছে মোৰ বাকী যি নহওক এইগিলা মণিহাৰীৰ দোকান গোটাই ফাষ্টফুডৰ দোকান এখনো নাই ভিতৰত চব বাহিৰত দুখন নাই কি তিনিখন আছে মাত্ৰ আমাৰ গড় চব পাত্তা নাপায় য'তে নহওক বহুত জেগা ঘূৰি আমি এইখিনি গম পালোঁ গাইছ মানুহ মানে গাইছ ইমান হোৱা নাই কিন্তু জেগা ঠেক কাৰণে বহুত হোৱা পায় এই বোকা চকৰি আছে কিন্তু গাইছ এতিয়াও এইখিনিয়ে গাইছ আৰু এইফালে জিলাপি দোকান বাকী এয়া কমন পেপাৰটো গাইছ কোনে বজাই আছে পেপাৰ আমি এইবাৰ নেক্সট গেটেদি ওলাইছোঁ ৰ এইটো হ'ল নেক্সট গেট সৰুকৈ বাকী এইকেইটা হ'ল ফাষ্টফুডৰ দোকান বাকী মই এটা কথা ক'ব জৰুৰী এটা বস্তু ভাল আছে ফুচকাটো হোমমেড ফুচকা আমি বঢ়িয়াকৈ 10 টকাতে খাই লওঁ আগতে যাই পেলাই গাইছ ফুচকা মেন না ক'তো ফুচকা এৰবা নোৱাৰি বাকী চকৰি গাইছ বা হা পটলাকেইটা ফুল হৈ গ'ল এটা হোমমেড বুলি ভাবিছিলোঁ আমি হোমমেড নহয় 10 অ' তাকে দিছে 6টা দিছে বোলে গাইছ আমাক কিন্তু 7 টাকা দিব মৰমতে এনেৰা আমাক 7 টাকা দিবি না ধৰে বোলে এটা খাই লওঁ ৰ বঢ়িয়াকৈ তো গাইছ অৰ্ডাৰ নিচিনাকৈ ফুচকা খালে ধৰিবই অলপ ধৰিছে আৰু লগতে এতিয়া আমি ইয়াত চালোঁ যাই বোলে অলপ আগত বোলে ষ্টেচনৰ কাষত আৰু বোলে পূজা হৈছে তালৈকে যাইছোঁ ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো আজিও লাষ্ট পূজা গাইছোঁ অলপ বেয়া লাগছে মনটো কালিৰ পৰা আৰু আকৌ সেই আগৰ নিচিনাই লাভ হ'ব এইকেইদিন অলপ ফুৰিলোঁ বঢ়িয়াকৈ যাইছোঁ চাই থাকক বঢ়িয়াকৈ আগত যাই বঢ়িয়াকৈ দেখাইছোঁ বাকী ষ্টেচনৰ কাষত বোলে কিবা হৈছে যাইছোঁ গাইছ আকৌ ফিৰাই লৈ দে দুৰ্গা মাই নাযাওঁ বুলি ক'লা নেকি নাচন চাগে গাঁও ষ্টেণ্ডত Enjoy guys, enjoy! बाहों में आंसू लिए बस आज रात के लिए सभी तंदुरुस्ती है अदा सब हो जाती फिदा बाहों में आंसू लिए बस आज रात के लिए ये गाइस के
কেইখন বা পূজা হৈছে এতিয়া গমে পোৱা নাই আহাৰ পে গাড়ী আহি থকা দেখা পাইছোঁ মাত্ৰ বম নাচি নাচি আহিছে আমাৰ গৰেশ্বৰতো হৈছে কিজানি কিন্তু আমি নগ'লো না আই বোলো গাইছ এইখান গাইছ ভিতৰত একো নমৰে গমে পোৱা নাই ৰ মানে যেনেকুৱা লতি লক্ষণ দেখিছোঁ গাইছ ভিতৰত একো নাই এনে লাগছে তই ভিতৰত সোমাই চাওঁ এবাৰ ফাইনেলি আমি পূজা দেখালোঁ বাট উই আৰ ৰিয়েলি চৰি একদম নাই গাইছ কি ক'ম আৰু ফাল্টু হৈছে ইমান ভাল হোৱা নাই যিমান ভাবিছিলোঁ খুৰাবাৰী চবতছে ডাঙৰ বুলি ভাবিছিলোঁ কিন্তু এই তিনিখন মানে পূজাৰ ভিতৰত চাৰিখন পূজাৰ ভিতৰত নাও কটাই অলপ ভাল লাগিল আমাৰ বাইছ বাইছ ভিতৰত নাযাওঁ দে কাপোৰ চাপোৰ খুলিছে ভিতৰত কটাই যাওঁ আৰু ফেৰি যাওঁ যাই খৈৰাবাৰীত অলপ কিবা দেখাই আৰু যাওঁ আৰু যাই ডাইৰেক্ট গৰেশ্বৰ যাম আমাৰ জেগাখিনিটো এৰিব নোৱাৰা যাইছোঁ গাইছ আমি আহিলোঁ তাৰ পৰা আকৌ এইখিনি মেইন খৈৰাবাৰীখিনি আহিলোঁ আহি এতিয়া ফাৰ্ষ্টৰ কিবা দেখাই লওঁ ৰ ধুনীয়াকৈ পইচাও বেছি নাই 100 টকামান আছে দুটাৰ মাজত 50 খাই যাব লাগিব আজি আজি যোৱা পইচা গাইছ বাকী এইফালে দুখনমান ফাষ্ট ফুড দেখিছোঁ সেইফালে বঢ়িয়াকৈ সোমাই যাওঁ যাই মাৰিম না কি তো গাইছ সেইখানে আমি সোমাই লওঁ ৰ সোমাই বঢ়িয়া কিবা এটা খাই লওঁ চাওমিন টাউমিন তো গাইছ ফাইনেলি আমি ওলালোঁ খৈৰাবাৰীৰ পৰা একো নাই গাইছ একো নাই আৰু গাইছ মানে বহুত ভাবিছিলোঁ ন কি ডাঙৰ হ'ব বুলি কিন্তু একো নাই ৱেষ্ট অফ টাইম গাইছ ৱেষ্ট অফ টাইম এতিয়া আমি গতিকে আমি ক'ত যাম গৰেশ্বৰ যাম কি হৈছে চাম পৰিৱেশটো গৰেশ্বৰত কিবা অলপ আছে অলপ হ'লেও তো চাই থাকক তো গাইছ জয় হৰি বল হৰি বল গাইছ পূজা বুলি বহুত এনজয় কৰিলোঁ অকণমান বাকী নেক্সট ইয়াৰ কলকাতা যাম বাকী নেক্সট ইয়াৰ পূজা আমি কলকাতা যাম গাইছ মনত ৰাখিব আপোনালোকে আমি পাহৰিব পাৰোঁ বাকী ভিডিঅ'টো আমাৰ আহি থাকিব ৰেগুলাৰ যোনটো গাইছ পূজাৰ আগৰ ভ্লগ থাকে সেই ভ্লগটো আপোনালোকে কমেণ্ট দিব যে পূজাত বোলে তোমালোকে কলকাতা গৈছিলা যাব খুজিছিলা কমেণ্ট দিবা কিন্তু আমাৰ মানে কামত পাহৰা পাৰে ছাৰ আমাৰ বহুত এই পত্ৰ নজৰা গাইছ নজৰা কি ফ্ৰেছ হাৱা গাইছ ফ্ৰেছ মানে এনেকুৱা ফ্ৰেছ পাৱাই নাই এতিয়া আকৌ গৰেশ্বৰ গাইছ আমি গৰেশ্বৰ নাযাওঁ মিছা যাম গাইছ আপোনালোকক মই কেতিয়াও মিছা কথা নক'ব মিছা আমাৰ বংশলৈ নাই আমাৰ বংশলৈ হ'লে 14 গোষ্ঠীৰ আমাৰ মিছাই নাই গাইছ কিন্তু আমি ঘৰত জালুকবাৰী যাম বুলি কৈ থৈছোঁ তোমালোক গাইছ যাইছোঁ আগত কেইটামান চকৰি আছে নেকি গাইছ এই কোনা আছা নেকি চকৰি নহয় গাইছ চকৰা চকৰা दिल तोड़ा उड़ा रे आसमां में बादलों के संग ये तो मचल मचल के गा रहा है सुंदरी सी धुन बदमाश दिल तो ठगी है बड़ा बदमाश दिल ये तुझसे जुड़ा बदमाश दिल मेरे सुनने न जिद पे आया बदमाश दिल तो ठगी है बड़ा बदमाश दिल ये तुझसे जुड़ा बदमाश दिल मेरे सुनने न जिद पे आया बदमाश दिल তো গাইছ জালুকবাৰী মানুহ চাওঁ আজি আমি যোনদিনা আহিছিলোঁ প্ৰথম ভিডিঅ'টো জালুকবাৰী মানুহ নাছিল আজি শেষ কাৰণে দুনিয়াৰ মানুহ গাইছ আমাৰ কিছু মানুহ ফেন বাঢ়িছে দেই কিন্তু দেখাবলৈ মাত দিয়ে আজিকালি ৰখি গ'লোঁ টাইম দুনিয়াৰ মানুহ সেইকাৰণে অলপ ৰখি গ'লোঁ বাইক আগত থৈ দিয়া আছে নিউটন বাহিৰত থৈছি যাইছোঁ আৰু বঢ়িয়াকৈ গাইছ বা জালুকবাৰী মানুহ আজি আমি হাজিৰালৈকে পাব মানুহ নাই এতিয়া দুনিয়াৰ মানুহ বাকী এতিয়া আকৌ গৰচৰ যাম গৰচৰ এনেকুৱা মানুহকেইজনী আশা কৰিছোঁ বঢ়িয়াকৈ বাকী নিউটন মই গাড়ী ৰেডি কৰিছোঁ আমি যাওঁ গৰচৰ মানুহ হ'ব বুলি বহুত আশা কৰিছোঁ গাইছ ভাল লাগছে মনটো যিহে মানুহ গাড়ীচোন ওলাবা নেদে তাকেতো গৰেশ্বৰ গাইছ আহি পালোঁ ভিতৰত যাওঁ ৰ মানুহ কেনেধৰণৰ চাই
গাইছ মানুহ কম আজি মানুহ নাই এতিয়া গছৰ বেছি মৰা মোৱা ভিতৰত আছে না কিন্তু ফিল্ডত নাই ইয়াত মৰা মোৱাহে আছে দুখ না গাইছ চবৰে আজি মূৰ্তিটো লৈ গ'ল গাইছ খালী আহিব বাছ মূৰ্তি নাই গাইছ দুনিয়াখন শিৱ মানে ভগৱানৰ ড্ৰয়িং কৰা আছে আহবাৰ আকৌ দেখাম গাইছ কলকাতা কলকাতা যাম কলকাতা গাইছ USA যাম তাতেও আহবাৰ বোলে ফুচকা দোকানত অলপ মানুহ আছে रेडीमेड हमें ऑलरेडी खा लो और पॉकेट में माल नहीं है পকেট में মাল नहीं है माल नहीं है तो ऐसे ही चलाना पड़ेगा আধাৰ চাৰ মাদাৰ তক লগ পালোঁ তাতে 50 টকা লৈছোঁ গাইছে আৰু যি বোকা বৰ কথা মানুহ নোহোৱা নহয় দেই গাইছ মানুহ আছে ভিতৰত আগৰ নিচিনাই ঠেকা মেকা পূৰা যাব নোৱাৰে একদম বোকাৰ মাজতে মানুহ অহা বাদ দিয়া নাই গাইছ চানা খালোঁ গাইছ চানা গাইছ আমি এখন হোটেলত সোমাইছোঁ হোটেল মানে হোটেল নহয় হোটেল গাইছ হোটেল বম ডাঙৰ হোটেল বিয়া খাম আজি গাইছ 50 টকা এটা আছে বিয়া খাম আজি উদৰ পূৰা এসাঁজ একবাৰ চশমা কিনিলোঁ অৱশেষত কেনে লাগিছে গাইছ गाइस आईपीएस দেখা আছে না অ' গাইছ মই আহিছে হোম গেৰাণ্টি পূৰা ইয়াৰ গাইছ জ্বলছি কিনবা পৰা নাই মই জ্বলা নাই গাইস মোৰ মাদাৰে পইচা দিছিল গাইছ মোৰ হেলমেট আছে খৰচ দিন কেনে লগাইছে গাইছ কমেণ্ট কৰি জনাইছোঁ বঢ়িয়া ঘুগনি কণী গাইছ আকৌ ঘুগনি गाइस মই খোৱালো পইচা নাই বুলি আজি অ' মা গাইছ মোৰ গাইছ ভিডিঅ'টো এইখিনি আজি বহুত দুখ লাগিছে মনটো কেলে আজি দুৰ্গা পূজা শেষ হ'ল গাইছ আকৌ কিমান কিবে আহি আছে দুৰ্গা পূজা দিলে হেক নদিয়া আৰু গাইছ লক্ষী পূজা আহিছে লক্ষী পূজা আমি যাম ধুনীয়াকৈ শামুক খোৱা যাম বাকী আমাৰ লগ এটা আহিছে গাইছ চাব নেকি এনে ধুনীয়া লগ গাইছ চালিয়া ই আমাক বেয়া পাই বোলে ইউটিউবত উঠাও এইবিলাক গাইছ আমাক বেয়া পাবি ইউটিউবত উঠা মানে কিবা কৈ দিয়া কৈ দিয়া পূজাৰ পূজাৰ বিষয়ে কেনে লাগিল পূজা কেনে লাগিল মজা লাগছে একদম আগন্তুক দিনবিলাক কেনে যাব লাগে কৈ দিয়া একদম ভালে যাব বাই বাই অঁ বাই বাকী গাইছ ভিডিঅ'টো আজি এইখিনি আছিল শেষ কৰিলোঁ বাকী লাইক শ্বেয়াৰখিনি কৰি থ'বা বাকী বন্ধু বান্ধৱীসকল আছে যদি ধুনীয়াকৈ শ্বেয়াৰ কৰিব যে আমাৰ চেনেলটো গ্ৰ' হয় ত' বাই বাই আজিৰ পৰা আজি পূজা নাই আৰু লাষ্ট পূজা শেষ বাই বাই নেক্সট ব্লগত লগ পাইছোঁ লক্ষী পূজাত বাকী মাজতে আৰু কিবা কৰিব পাৰোঁ কৰিলে দেখাম বাকী নকৰিলে আৰু লক্ষী পূজাত লগ পাম আৰু